হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এই আজি নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি ব্লগটো বহুতেই ধুনীয়া হ'ব। মই আশা কৰোঁ আপোনালোকে আজি ব্লগটো বহুত ভাল পাব। আজি ব্লগটোৰ বিষয়ে অকণমান ক'ব বিচাৰোঁ। আজি ব্লগটো হৈ গ'ল, মই যাম এতিয়া এটা ৰূপালী জয়ন্তী প্ৰগ্ৰেমত। ৰূপালী জয়ন্তী প্ৰগ্ৰেমটোত যাওঁতে মই কি হয় কি নহয় মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যাতে আমি ধুনীয়া দুটামান লোকেশ্যনতো যাম। লোকেশ্যনকেইটাত যাওঁতে লোকেশ্যনকেইটা আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তাৰপিছত তাতে ফটো উঠিম, ৰিল শ্বুট কৰিম। তাৰপিছত লগত দুটা মোৰ ভাইটি যাব, এটা জিত আৰু এটা আৰ জে। সিহঁত দুটাও আহি আছে, ফোন কৰিছিলে। তাৰপিছত সিহঁত দুটাও আহক, ধুনীয়াকৈ গোটেইকেইটা একেলগত যাম। এতিয়া মই ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি মই আপোনালোকৰ সৈতে ডাইৰেক্ট সিহঁতকেইটা যেতিয়া আহিব, সিহঁতকেইটাৰ লগত লগ হৈ পেলাই আপোনালোকৰ লগত কথা পাতিম। RJ, হাই দে কছাৰী। মজা 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 মজা। এই বসন্তৰ পৰশ পাই ফুলিল জানৈ, মোমাই মোক কাটিলে, সেয়ে হ'ল মোমাই কটা, সেয়ে হ'ল মোমাই কটা গৰ। আহিলে ৰঙালী ঐ কঁকালত পানী লওঁ, ৰঙালী ঐ কঁকালত পানী লওঁ, ৰঙালী ঐ ৰঙেৰে পাহৰি যাওঁ বেদনা। আমি ডাল একেডাল গছৰে আমি ডাল পাত।
ঐ যেতিয়া কুলা ৰাগত ঘূৰিব কুলা ৰাগত ঘূৰিব মই গলো দুখীয়া পুৱেকেৰা ললিতে ঐ কথা কথা লাগি গাঁৱনো গ'ল পৰহি এতিয়া মই কি কৰোঁ এতিয়া মই কি কৰোঁ বঢ়িয়া মজা 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 তোমালোকে কি ওলাবা তোমালোকে কি কৰিবা মানে তোমালোকে মানে আৰ্মি ওলাইছা তোমালোকে কোন ক্লাছত পঢ়িবা তোমালোকে কোন ক্লাছত পঢ়ি আছা তোমাৰ নামটো কি তোমাৰ নামটো কি বঢ়িয়া দুটা ল'ৰা পালো দুটা সৰু সৰু ল'ৰা ভাইটি ভাল লাগিলে কিবা আৰ্মি ওলাইছে তোমালোকে কি ওলাবা চাওদাং ওলাবা বঢ়িয়া 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 কৃষ্ণ তুমি কি কৃষ্ণ ওলাবা বঢ়িয়া মজা তোমাৰ ৰাধাজনী ক'ত পিছে বঢ়িয়া বঢ়িয়া এটা ধুনীয়া ধুনীয়া বস্তু দেখাব আহিছোঁ বস্তুটো হ'ল কি মানে যিটো পৰিস্থিতিত আজিৰ দিনত মানুহে গছ কাটি গছ মানে জংঘল বননি শেষ কৰিছে সেই তেনেকুৱা এটা দিনত আজিৰ দিনত মই যিটো যিখন স্কুলত আহিছোঁ সেই স্কুলখনত 1 2 3 4 5 6 8জোপা গছ ৰুই পেলাই এটা বৰ ধুনীয়া মেছেজ পঠাইছে পৰিৱেশলৈ বা সমাজলৈ সেইটো চাওকচোন আপোনালোকে কি ধুনীয়া হৈছে কি পুলি বাৰু গোটেইকেইটা চব নাহৰ নিম নাহৰ এনেকৈ আছে ন এইটো নাহৰ ন আমি পুৰা ৰেডি একদম মাত্ৰ খালি প্ৰগ্ৰেমটো মাৰিবলৈ আছে আৰু বড়োসকলৰ এটা বৰ ধুনীয়া হেৰি কি ওলাবা তোমালোকে গোপী ওলাবা ডাঙৰকে কোৱা চবেই কোৱা এইটো আমাৰ চেনিৰামটো চেনিৰাম শান্তি দে অকমান নাপায় নহয় চা মুখখন দেখা চেনিৰাম আমাৰ চেনিৰাম ধুনীয়া এইটো চাওক বেয়া লগা নাই ভালে লাগিছে
এটা বৰ ধুনীয়া কথা দেখিলোঁ, পৰিৱেশ সংৰক্ষণ আমাৰ কাম্য সঁচাকৈ। কিন্তু আমাৰ মানুহে সেইটো নামানে। আমাৰ মানুহে কি কৰে, আমাৰ মানুহে জংঘল বন কাটি পেলাই ধ্বংস কৰিছে যিমান পাৰে। বা ব'লক আমি আগলৈ আগবাঢ়োঁ। এয়া আৰম্ভ হৈ গ'ল। হাই ফ্ৰেণ্ডছ, বহুত টাইমৰ মানে মই ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ ব্লগত। কিন্তু মানে তাত মই খানা খালোঁ। তাৰপিছত তাৰ যিটো প্ৰগ্ৰেমত আমি গৈছিলোঁ, যিটো ৰূপালী জয়ন্তী প্ৰগ্ৰেমত গৈছিলোঁ, মই ৰাতিপুৱা যিটো কৈছোঁৱেই আপোনালোকৰ আগত, মই যিটো প্ৰগ্ৰেমত গৈছিলোঁ সেই প্ৰগ্ৰেমটো আমাৰ হৈ গ'ল। আমি বৰ্তমান আহি থাকোঁতে এটা ধুনীয়া মানে লোকেশ্যন এটা পালোঁ। লোকেশ্যনটোত আমি গোটেইকেইটা ৰখি পেলাই অকণমান এটা মানে বিহু অকণ মাৰি পেলাই আমি আজি ব্লগটো সামৰণি কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিউটো লওক না, কি ধুনীয়া পৰিৱেশ চাওক না। এইকেইটা ৰখি আছে। কি ধুনীয়া পৰিৱেশ। দেখিলে বালিচন্দা গিলে সমনীয়া, শিলে বালিচন্দা গিলে যোৱাবাৰ বিহুখন গাবলৈ নাপালোঁ, এই মতা মৰখীয়া দিলে। নৈ কানে চৰে কলা গৰু, নলৰে গজালি খাই। আমি বিচাৰি ফুৰো কোমলকৈ গাভৰু, কঁকাল ঘামচিয়া চাই। নৈ কানে এনেকৈ বিহু মাৰি গোটেইকেইটা ধুনীয়াকৈ আহি আছোঁ ঘৰলৈ। এই ঘৰ পাম আৰু ঘৰ পাই মেলি আকৌ মই ব্লগত লগ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি আহি পেলাই মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। মই ব্লগত লগ হ'ম বুলি কৈছিলোঁ, কিন্তু ব্লগটো মই শেষ কৰিব নোৱাৰিলোঁ। মই এতিয়া জাষ্ট উঠিছোঁহে। উঠি কেনে মই ফ্ৰেছ হৈ আহি এই মাত্ৰ মই ভিডিঅ'টো কৰিলোঁ। এডিটিং কৰি মই শেষৰকণ বোলো সামৰণিটো কৰি দিওঁ, কাৰণ আপোনালোকৰ সৈতে মই কালি সামৰণিটো কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে মই সামৰণি কৰিছোঁ বুলি ভিডিঅ'টো কৰিছোঁ। আৰু যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।